নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এয়া আজি আমি মইনা পুখুৰীলৈ আহিলোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ মইনা পুখুৰীৰ মন্দিৰ আৰু প্ৰাকৃতিক সৌন্দৰ্য। আপোনালোকে নিশ্চয় সকলোখিনি উপভোগ কৰিব বুলি মই অনুৰোধ জনালোঁ। আমি দোকান পালোঁ। এতিয়া আমি জয় মাতা দি এনেকুৱা লেখা আছে, এইবিলাক আমি বান্ধি ল'ম। খোলা নাথাকাকে লো সকলো আমি একেলগে অহা বন্ধুবৰ্গ, সিহঁতে একেলগে ফটো উঠিবলৈ ইচ্ছা কৰিছে, সেয়েহে সকলোকে মই একেলগে পষ্ট দি আহিছোঁ। হাই দিয়া, হাই দিয়া। অলপ দাঙি দিয়া একদম বহুত ওখ উঠিলোঁ আমি এতিয়া, দেখিছে নহয়, একদম ওখ, বৰ ভাগৰ লাগিছে। ভোলে বাবার নাম লৈ যাই থাকক, যাই থাকক। হে কৃষ্ণ, হে ভোলে, হে বাবা। যুগে যুগে অৱতাৰ। আমাৰ ক'ত বলে ভাম কথা? হ্যাঁ বলে ভাম, বলে ভাম, বলে ভাম। মোক বুলি চাইছা? ভাগৰ লাগিছে না? চাবা নাই কিন্তু মাস্ক লোৱা নাই নেকি? মন্দিৰত আহিছা? কৰোণা নাই। প্ৰকৃতিৰ মাজত বেগত থৈছে মাস্ক। এইটো চিটি এৰিয়াতহে কৰোণা, উদ্যোগবিলাক বেছি। কিন্তু মানুহ যিহেতু বহুত জুম, মানুহৰ জুম হৈছে নহয় আজি, সাৱধান হোৱাটো ভাল। মোৰ ভাগৰ লাগছেতো, মোৰ বহুত ভাগৰ লাগিছে, কিন্তু একদম ওখৰ উঠি আহিছোঁ যে। ভাগৰ লাগিছে নেকি? ডেকা ল'ৰা হৈ এনেকুৱা ভাগৰ লাগিলে কেনেকুৱা হ'ব? এই বয়সতে যদি তোমাৰ ভাগৰ লাগে, আৰুতো আছে। মোৰ অৱশ্যে লাগিছে দৌৰাতে দৌৰাতে। ল'ৰা ভেজাল খাদ্য না উপায় নাই। ক'ৰ পৰা আহিছা? মোৰ ঘৰ জালাহত। হা? জালাহত? মই জালাহৰ নহয়, মোক চিনি পাইছানে? পোৱা নাই পোৱা নাই। কিন্তু ইউটিউব কৰে বুলি জানো আৰু। হয় নেকি? ইউটিউব চেনেলটোৰ মোক নাম চিনি পাইছানে? হয় নেকি? চেনেলটোৰ নাম কওক। এই চিত্ৰলেখা কিটচেন এণ্ড ব্লগ। আচ্ছা ঠিক আছে, ছাবস্ক্ৰাইব কৰি দিম। সঁচানে? একদম দিবা। আহি কেনেকুৱা লাগিছে? বঢ়িয়া। আমি আহি হয় নেকি? বলবমত থাকে নেকি? একদম। আচ্ছা, আমি আৰু শিৱৰ ভক্ত না। অঁ। শক্তিপীঠ হইলা তারা দেবস্থান। বৰষুণ পৰিছে, সেয়া আমি মন্দিৰৰ ভিতৰতে আছোঁ, হেঁচা ঠেলাকৈ আমি আপোনালোকক দেখুৱাই আছোঁ।
আৰু এতিয়া মইনা পুখুৰীত মই এটি সেৱা কৰিম, যিহেতু সেই স্থানত সকলোৱে সেৱা কৰে। এবার একদম দিছো হেৰি কৰি লাৰি এতিয়া আমি নানা স্থানত সেৱা কৰি ঘৰমুৱা হৈছোঁ। আপোনালোকে মাইনা পুখুৰীৰ মন্দিৰ উপভোগ কৰাৰ বাবে সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছোঁ।